4দিনমান পিছত কয় বোলে আজি আধাৰ কাৰ্ডৰ পান কাৰ্ড দিছে মইতো নলবাৰী ঘৰত যোৱা নাই ইয়াতে নাই মই নলবাৰী আনি দিব লাগিব তাৰপৰা ঠিক আছে কালিৰ পৰা আনিবা কালিৰ পৰা পইচা যোৱা মই এতিয়া অলপ মগজত লাগিল যে মইতো দাদা জি এম চিৰ মানুহ যিহেতু আমাৰ জি এম চিৰ পৰা পইচা উঠাব দিছে তেতিয়াহ'লে জি এম চি অৰ্ডাৰ কৰি দিয়ক তেখেতে অলপ বিপাঙত কৰিম নেকি তেতিয়াহ'লে মই যদি আপোনালোকে বিভাগে ডেইলি লয় 6,000 ৰিচিভ আছে নেকি বা পইচা ৰিচিভ নাই এনেকুৱা ৰিচিভৰ আগতে আমি পইচা নিদিওঁ কি যুক্তিত পইচা দিওঁ তাৰপৰা তেতিয়াহ'লে অৰ্ডাৰ কৰি দিওঁ তেতিয়াহ'লে ক'লে অৰ্ডাৰ কপি আমাৰ নাই কৈছে অৰ্ডাৰ কপি নহ'লে আপুনি মই কি কৈছে মই জি এম চি মানুহ নহয় মই আপুনি পৰহি 3 দিন জি এম চি মানুহ বুলি ক'লে এতিয়া আকৌ জি এম চি মানুহ বুলি নহয় বুলি ক'লে নহয় আমি 28 নম্বৰ ৱাৰ্ডত বজাৰ কৰি দিলে আমাৰ 28 নম্বৰ যিটো মেম্বাৰ আছে তেখেতে আমাক পইচা দি দিছে কৈছোঁ তেনেকৈতো আমি পইচা নিদিওঁ আগতেতো মই 10 বছৰৰ হ'ল দোকান দিওঁ 10 বছৰ আগতে কোনো ধৰণৰ ৱাৰ্ড কমিটি নাছিল এতিয়া আৰু ৱাৰ্ড কমিটি ক'ৰ পায় এনেই তেখেতৰ লগত অলপ যুক্তি কৰি দিওঁ যুক্তি কৰাৰ পিছত তেখেতে কথাবিলাক ঘূৰাব নোৱাৰি তেখেতে ক'লে ঠিক আছে আমি চাই ল'ম এনেকৈ 3 দিনমান গ'ল 3 দিনমান যোৱাৰ পিছত সোমবাৰে জি এম চি লৈ আহিছে জি এম চি লৈ আহিলে সেই মূৰ্তি দোকান এইখনৰ পৰা মোটামুটি 20,000 টকাৰ মূৰ্তি লৈ উঠাই গৈছে জি এম চি মূৰ্তি উঠাই নিছে আৰু মূৰ্তি একেদোকানে আনিব যাওঁতে খাচাত যেতিয়া ক'ৰবাত 7টা মুৰ্গী আছিল তাতে 5টা আছে ব্ৰইলাৰ যেতিয়া 8টা আছিল তাতে 6টা আছে দুটা মাল নাই জি এম চি লৈ যোৱাৰ পিছতে তাৰ পৰাই মাল নোহোৱা হৈ গ'ল ভিতৰৰ পৰা মুৰ্গী তাৰপৰা এনেকুৱা এই দোকানখনতো এনেকৈ আছে তাৰমানে আমি দুপৰীয়া অলপ বন্ধ কৰি ৰুমত যাওঁ গা চা ভাত চাত খাওঁ আৰু সেই দোকানখনৰ পৰা বাহিৰত পানী আছিল 2 কেছ আলু পিঁয়াজ এনেকৈ জি এম চি উঠাই লৈ জি এম চি গুচি গ'ল যোৱাৰ পিছত সেই মানুহ 3জন আহিল ইয়াৰে হাউচিঙৰ বুলি শুনিছোঁ এতিয়া এইখিনিৰে আৰু আমি দেখি থাকোঁ নামটো ইমান সেই বিশেষকৈ নাজানিছোঁ তাৰপৰা আহি পেলাই ক'লে এতিয়া কেনে লাগিছে মই ক'লে এইটো কি শব্দ কৈছোঁ তহঁতে খালি 200 দিবি যদি 200 নিদিয়ে ইয়াতে আমি মিয়া বহাম মিয়া আমাক 200 দিব কৈছে কৈছোঁ আপুনি শুদ্ধ অসমীয়াৰ গাত দিছেনে নাই আপুনি কি যুক্তি কি চক্ৰত আপুনি মিয়া বহাম বুলি ক'লে যদি আপুনি প্ৰকৃত অসমীয়া হয় তেতিয়াহ'লে এই শব্দটো আপোনাৰ মুখৰ পৰা ওলাবই নালাগিছে আপুনি এনেকুৱা মানুহ যে আপুনি পইচাৰ কাৰণে নিজক জাতিক বিক্ৰী কৰি দিব পাৰে তেখেতৰ এই কথাখিনি গাত লাগিল নেকি তেখেতে তেতিয়া এই কাষত দাদাজনক গোলটাই লৈ মোক গোলটাই দি চেলালে এতিয়া কাজিয়া আমি সেনেকৈ কাজিয়া নকৰোঁ আমি ইয়াত বেপাৰ কৰি আছোঁ বেপাৰ কৰি তাতে হাউচিঙো এইখিনি থাকেই ঘৰত চিনি নাপাওঁ আমাক উলিয়াই দিব পাৰিব না ঘৰটো ঘৰত চিনি নাপাওঁ তাৰমানে আমি এনেই দেখিয়ে থাকোঁ মানুহজন আহে কেতিয়াবা একজন বজাৰ চজাৰ কৰে কিন্তু বাকী এনে এজনো আগত পিছে দেখা নাই পইচা বিচাৰি গুণ্ডা টেক্স বিচাৰ মানুহকেইটাক লগত মানে আমাক লগ পাই দিব পাৰিবা এইকেইটা চিনি নাপাওঁ না ফটকৈ চিনি নাপাওঁ এইখিনি থাকে বুলি জানিছোঁ কেতিয়াবা আহিলে মই ফোন কৰিম এতিয়া গোটেই চববোৰে নাম্বাৰ আহি দিছোঁ এতিয়া টাৰ্গেট হৈছে কেতিয়াবা যদি পইচা বিচাৰি আহে আমি বান্ধি যাম গোটেই আমাৰ বেপাৰী বান্ধি থৈ পেলাই চব ফোন কৰি বান্ধি পেলাই আমাৰ লগালগ ফোন কৰিব সেইখিনি বিচাৰি দিছোঁ চব মিয়া বহাম বুলি কোৱা কৰিছে ইয়াতে এইখিনিৰে হাউচিঙৰ এই বিল যি আছে এইখিনি ওচৰৰে কিন্তু প্ৰকৃত ফটকৈ চিনি নাপাওঁ বিল আছে না অসম এতিয়া লগত আছে ভাল লাগিছে মই পাইছোঁ আপোনাৰ পাই জি এম চিয়ে উঠাই নিয়াৰ পিছত সিহঁতে আহিছিলে ন একচুৱেলি জি এম চি সিহঁতে লগাই দিছে মই কি ক'ম কথাখিনি গম পালে এইটো কি ভিডিঅ' কৰিছিল নি গম পালে কথাখিনি আমাৰ খিলঞ্জীয়া থলুৱা লোৱা নলবাৰী লোৱা ইয়াতে 5-6মান দোকান বেলেগ নলবাৰী লোৱা আছে আমাৰ খিলঞ্জীয়া লোৱা আছে ইয়াতে গুণ্ডা টেক্স লগাব আহিছে ইয়াতে টকা পাৰ ডে 2,000কৈ জি এম চি নামত ল'ব বিচাৰিছে তাৰোপৰি ইয়াতে হেনো ইহঁতি পইচা 200 টকাকৈ যদি পাৰ ডে নিদিয়ে যিটো গুণ্ডা টেক্স তেতিয়াহ'লে মিয়া বহাব মিয়া বহাই চাওঁচোন কাক বহা চাওঁ ইয়াত মানে মিয়া ফুটবল খেলে ফুটবল খেলিম ফুটবল খেলিম বহাই চাওক মানে এটা ডাঙৰ অভিযোগ পালোঁ আমি এই ল'ৰাজন মানে খিলঞ্জীয়া অসমীয়া ল'ৰা আমাৰ নলবাৰী চাইডৰে ল'ৰা ইয়াত কেইবাজনো মানে দোকানী ইয়াত বহিছে তেওঁলোকে এটা ডাঙৰ অভিযোগ দিলে যে কোনোবা বোলে জি এম চিৰ মানুহ আহিছে কোনোবা বোলে গুণ্ডা টেক্স দিব আহিছে দৈনিক তেওঁলোকে 200 টকাকৈ দাবী কৰিছে যিটো মানে একদম মানে গুণ্ডা টেক্স আৰু যে আমি তেওঁলোকক কৈছোঁ যে তোমালোকে 200 টকা নহয় 1 পইচাও নিদিবা তোমালোকৰ লগত আমি বীৰলাচি থানা আছোঁ গতিকে আৰু তেওঁলোকে আৰু কৈছে যে আমাক যদি 200 টকা তোমালোকে নিদিয়া আমি মিয়া বহাই দিম আৰে মিয়া বহাই দিয়া কিবা বহাই দিয়া অসমীয়া ল'ৰাই ব্যৱসায় কৰিয়ে আছে অসমৰ জেগাত তেনেস্থলত জি এম চিয়ে হওক বা কোনোবা চৰকাৰৰ মানুহে হওক যিমান দাদাগিৰিয়ে নহওক আমি স্পষ্টভাৱে এটা কথা কৈ দিছোঁ যে বীৰলাচি থানা খিলঞ্জীয়াৰ পক্ষত আছে আৰু ইয়াৰ বিৰুদ্ধে যদি কোনোবাই হাত দিব আহে তেনেহ'লে পৰিস্থিতি ভয়াৱহ হ'ব তাৰ কাৰণে কিন্তু বীৰলাচি থানা দায়ী নহয় জয় আই অসম ঠিক হ'ব এতিয়া দাদা আহিলে বিকাশ দা মোক চিনাকি আগৰ পৰা পায়ে থাকোঁ ফেচবুকত কথাটো হ'ল কি বীৰলাচি থানা সদায় আছে খিলঞ্জীয়াৰ পক্ষত আমি এইটো জানো আৰু সেই এখেতসকলে আহিলে আজি আমাৰ ইয়াৰ বুজ লৈ যিটো ঘটনা ঘটি গ'ল সোমবাৰে তাৰ বুজ ল'ব আহিলে আৰু এখেতসকলে আমাক আস্থা দিছে যে কিবা যদি অনাগত দিনত কিবা যদি তেখেতসকলে গুণ্ডামি কৰি 200 টকাকৈ বিচাৰে তেখেতসকলে তেতিয়াহ'লে বীৰলাচি থানা আহিব তেখেতসকলে আমাক সম্পূৰ্ণভাৱে আস্থা দিছে যে আমি সদায় আছোঁ লগত সেইকাৰণে খুব ভাল লাগিছে আৰু অলপ সাহস পাইছোঁ মনত আৰু
যে কিবা ঘটনা হ'লে যিহেতু এখেতৰ কাৰণে থাকিম বুলি কৈছে, গতিকে বহুত ভাল লাগিছে। ইতিমধ্যেতো গম পাইছে যে আচলতে ইয়াত আমাৰ গুৱাহাটী ছাৰ্ভেৰ পদপথৰ দোকানবিলাকত যিটো গুণ্ডা টেক্সৰ যিটো তেওঁলোকে এটা চেষ্টা চলাইছিলে, আচলতে সেইটো আটাইতকৈ দুখৰ বিষয়। অসমত অসমীয়াই যদি ব্যৱসায় এটা কৰি থাকোঁতে তাৰ মাজতে যদি কোনোবাই গুণ্ডা টেক্স ল'ব আহে, তাকো ডেইলি 200 টকা। গতিকে এইটো কেতিয়াও আমি বিলাসী খানাই হ'ব নিদিওঁ। আৰু GMCয়ে ইয়াত তেনেকুৱাকৈ তেওঁলোকৰ বস্তুবিলাক উঠাই লাই যায় বুলি কৈছে। আৰু GMC মানে ছত্ৰছায়াতে তেনেকুৱা এটা ঘটনা ঘটা বুলি আমি শুনি আছোঁ। গতিকে GMCক আমি অনুৰোধ কৰিছোঁ যে পৰৱৰ্তী পৰ্যায়ত যাতে তেনেকুৱা কোনো কাৰ্যপন্থা হাতত নলয়। আৰু লগতে এই ছাৰ্ভে এনেকুৱা পদপথৰ আমাৰ অসমীয়া দোকানখিনি উঠাই দিয়াতকৈ আপোনালোকে উঠাই দিয়ক গণেশগুৰিত অনা অসমীয়া কত পদপথৰ দোকানী আছে, ক'ৰবাত কাপোৰৰ বেপাৰীৰ পৰা আদি কৰি, তেওঁলোকক প্ৰথমতে এভেকশ্যন কৰক। পল্টন বজাৰ গোটেই বিহাৰী অনা অসমীয়া সেইখিনি পদপথখিনি কমপ্লিটলি তেওঁলোকে মানে ভৰ্তি কৰাই ৰাখিছে। গতিকে তেওঁলোকক আমি উঠোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দ্বিতীয় কথা, আমাৰ ফালৰ পৰা স্পষ্ট কথা যে আমি খিলঞ্জীয়াৰ ওপৰত যদি তেনেকুৱা অত্যাচাৰ কৰে আমি কেতিয়াও সহ্য নকৰোঁ। আৰু বিলাসী খানা অসম সদায় তেওঁলোকৰ সৈতে থাকিম।